নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আৰু আজি মই মাৰ ঘৰ ডিব্ৰুগড়লৈ গৈ আছোঁ আৰু মোক থ'বলৈ আহিছে মোৰ হাজবেণ্ডে। আৰু আজি লগত ভিডিঅ'টো বনাবলৈ লৈছোঁ, কাৰণ শিৱসাগৰত এৰি থৈ যাম যিহেতু। ঘৰ আহি পালোহি, কিন্তু মই তেতিয়া আহি ভিডিঅ' নকৰিলোঁ, কাৰণ বহুত ভাগৰ লাগি আহিছিল আৰু মোৰ গাড়ীত আহিবলৈ অলপ প্ৰব্লেম হয়। সেইবাবে মই ৰাস্তাত অকণো একো ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি, কিন্তু কৰা নহ'লে। সেয়া ভাইটি খেলি আছে, গধূলি হ'ল। আৰু এয়া তুলসী গছ, মই আৰু পাপাই মিলি বনাইছিলোঁ। ইয়াৰ পকাখন কৰোঁতে মই আছিলোঁৱেই তেতিয়া। আৰু এয়া বৰমাহঁতৰ ঘৰত ধুনীয়াকৈ ফুল ৰুইছে। আৰু ব'লকচোন এতিয়া অকণমান ৰাস্তাৰ ফালে যাওঁ। এয়া আমাৰ ৰাস্তাটো, এয়া বোমা আহি আছে। আমাৰ ঘৰলৈ নাহে চাগে। তাৰপিছতে বেছি টাইম নুফুৰিলোঁ, ঘূৰি আহিলোঁ এনেই আৰু আগফালে অকণমান। তাৰপিছত ভৰি হাত ধুই ভিতৰত সোমালোঁ। এয়া পপকৰ্ণ লৈছোঁ। গধূলি টাইমত কিবা এটা খাবলৈ মন যায়, সেইবাবে পপকৰ্ণ লৈছোঁ। তাৰপিছত মেগী বনাই দিলে মায়ে, মেগী খাবলৈ লৈছোঁ। মা, মই, ভাইটি আৰু ভণ্টিয়ে খাম। পাপাই নাখায়, এইবোৰ বেয়া পায়। এয়া ভাইটিক বাতিত দিছোঁ, কাৰণ গোটেইবোৰ পেলাই নহ'লে। একো এডিট কৰিম আৰু খানাটো বনাগে, মই ভিডিঅ' কৰিব লাগে। কুকাৰটো ঘঁহি দিওঁ। ইয়াৰ ৰাতিৰ খানা বিশেষ একো নাই, বাছ চিম্পলকৈ, কাৰণ দিনত মই মাংস খাইছিলোঁ, সেইবাবে নালাগে বুলি ক'লোঁ। গুড মৰ্ণিং এভৰিৱান। আৰু আজি হৈছে ডে 2 ডিব্ৰুগড়ত। আৰু ইমান গৰম, সেইবাবে একো পিন্ধা নাই, বেয়াকৈ কমেণ্ট নকৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু বেছি দীঘল নহ'ল ভিডিঅ'টো, তাৰ বাবে বেয়া নাপাব। আৰু নেক্সট মই আপোনালোকক আকৌ নতুন ভিডিঅ' দিম ডিব্ৰুগড়ৰ পৰাই। আৰু ডিব্ৰুগড়ত মই কি কাৰণে আহিছোঁ, কিয় আহিছোঁ, আপোনালোকক দেখুৱাই যাম। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, ইমানতে ভিডিঅ'টো সামৰিছোঁ। আৰু নেক্সট আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।